অন্য ধৰ্মৰ মাইকী হয় কিয় বৰষা পৰিধান কৰি এনেকৈ কালেকশ্যন কৰি আছে কিয় পলাই আছে বাইদেউ ধৰক 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 বাইদেউ এনেকৈ বৰষা পৰিধান কৰি এয়া আমাৰ মুছলমানৰ কলংক কৰিব আহিছে ঘগ্ৰাবাৰতে হওক বিভিন্ন বাছ কালেকশ্যন কৰি আছে কালেকশ্যন কৰিব আহিছে কিন্তু কিয় পলাইছে পলাব লগা কিয় হৈছে কিয় পলাইছে আপুনি কিয় পলাইছে নহয় 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 ভিডিঅ' আপুনি পলাইছে কিয় পলাইছে অন্য ধৰ্মৰ মাইকী হয় কিয় বৰষা পৰিধান কৰি এনেকৈ কালেকশ্যন কৰি আছে কিয় পলাই আছে বাইদেউ ধৰক 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 বাইদেউ নহয় বাইদেউ ভিডিঅ'টো একো ডাঙৰ কথা নহয় আৰু স্বীকাৰ কৰিছে এনেকৈ বৰষা পৰিধান কৰি এয়া আমাৰ মুছলমানৰ কলংক কৰিব আহিছে ঘগ্ৰাবাৰতে হওক বিভিন্ন বাছ কালেকশ্যন কৰি আছে গতিকে এইসকলে কলংকিত কৰি আছে আমাৰ অসমখন ল'ৰা মাদ্ৰাছাত পঢ়াৰ কথা কিয় কৈছিলে আপুনি আমি পইচা দিম কথা নাই মাদ্ৰাছাত পঢ়িছে কিবা স্কুল পঢ়িছে কি কাৰণত কৈছিলে আপুনি হা এনেকৈ ঠগবাজি কৰিব আহিছে দেখিছে আপোনালোকে অন্য ধৰ্মৰ মাইকী কিন্তু বৰষা পৰিধান কৰি দোকানে দোকানে গাড়ী কালেকশ্যন কৰি আছে আৰু মই নাম সুধিলোঁ আমাৰ দোকানটো আহিছে একো ডাঙৰ কথা আমি পইচা দিম অন্য ধৰ্মৰ মাইকী হয় কিয় বৰষা পৰিধান কৰি এনেকৈ কালেকশ্যন কৰি আছে